আমি প্ৰায়েই দেখা পাওঁ যে পুৰুষসকলৰ বিপৰীতে মহিলাসকলৰ স্বভাৱ চৰিত্ৰক লৈ আমাৰ সমাজত প্ৰায়েই আলোচনা সমালোচনা আদি হয়। এজন পুৰুষে কৰা কোনো এটা ভুল সমাজে সহজেই পাহৰি যায়, যদিও মহিলাসকলে কৰা সামান্য কিছুমান ভুলৰ বাবেই সমালোচনাৰে তেওঁলোকক থকা সৰকা কৰা হয়। সমাজত এনে বহুসকল লোকো আছে যি এগৰাকী মহিলাৰ মান মৰ্যাদাত চেকা লগাবলৈ অহৰহ প্ৰচেষ্টা চলাই থাকে। কিন্তু আজি আমি এনে 4টা বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছোঁ, যিকেইটা এগৰাকী মহিলাই মানি চলিলে কেতিয়াও কোনো লোকে তেওঁলোকক সমালোচনা কৰিব নোৱাৰে। এইকেইটা বিষয় মানি চলিলে সমাজত এগৰাকী মহিলাৰ স্থান তথা মান সন্মান কেতিয়াও অৱনমিত নহয়। হিন্দু শাস্ত্ৰত উল্লেখ থকা 4টা বিষয়ক লৈ প্ৰস্তুত কৰা আমাৰ এই ভিডিঅ'টো আপুনি শেষলৈকে চাব বুলি আমি আশা ৰাখিলোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটি অনুৰোধ, যদি প্ৰথমবাৰৰ বাবে আপুনি আমাৰ চেনেলৰ ভিডিঅ' উপভোগ কৰিছে তেনেহ'লে আমাৰ পৰৱৰ্তী ভিডিঅ'সমূহ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি অল কৰি দিবলৈ নাপাহৰিব। কোনো এগৰাকী বিবাহিত মহিলাই তেওঁৰ পতিৰ পৰা বেছি সময়ৰ বাবে আঁতৰি থাকিব নালাগে। ইয়াৰ বাবে নিজৰ অজানিতে হ'লেও এগৰাকী মহিলাৰ মানসিক স্থিতি দুৰ্বল হৈ পৰে। শাস্ত্ৰ অনুসৰি সামাজিক স্তৰতো এনেসকল মহিলাৰ সন্মান তথা গুৰুত্ব ক্ৰমান্বয়ে হ্ৰাস পাই আহে, লগতে বিভিন্ন সমস্যাৰো মুখামুখি হ'বলগীয়া হয়। গতিকে মহিলাসকলে যিমান পাৰে তেওঁৰ সংগীৰ কাষত থাকিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত পৰিয়ালৰ লোক তথা সমাজৰ দৃষ্টিত এগৰাকী মহিলাৰ মান মৰ্যাদা অটুট থাকে। যিকোনো এগৰাকী মহিলাই নষ্ট চৰিত্ৰৰ লোকৰ পৰা সদায় দূৰত্ব বজাই ৰাখিব লাগে। এনে নষ্ট চৰিত্ৰৰ লোকে কেতিয়াবা এগৰাকী মহিলাৰ চৰিত্ৰ বা মান সন্মানত দাগ লগাব পাৰে। সমাজৰ দৃষ্টিতো কোনো মহিলাই এনে লোকৰ সান্নিধ্যত থাকিলে সুচৰিত্ৰৰ মহিলা এগৰাকীৰো চৰিত্ৰ স্খলিত হোৱাটো বুজে। মহিলাসকলে কোনো কাৰণতে পৰিয়ালৰ লোকক উপেক্ষা কৰি চলিব নালাগে। পৰিয়ালৰ লোকসকলৰ কৰ্মৰ প্ৰতি সন্মান জনাই চলিব লাগে। তেওঁলোকৰ প্ৰতিটো কথাতে গুৰুত্ব দিব লাগে। পৰিয়ালৰ লোকক উপেক্ষা কৰি চলিলে ই কেতিয়াবা সমস্যাৰ কাৰণো হৈ উঠিব পাৰে, বা মহিলাগৰাকীৰ বিপদৰ সময়ত পৰিয়ালৰ লোক উপস্থিত নাথাকিবও পাৰে। আনৰ কথাত পতিয়ন গৈ মহিলাসকলে পৰিয়ালৰ কোনো লোককে কেতিয়াও কটু কথা নুশুনাব বা উপেক্ষা কৰি নচলিব। যিকোনো পৰিস্থিতিতে মহিলাসকলে পৰাপক্ষত নিজৰ ঘৰ এৰি আনৰ ঘৰত নৈশ যাপন নকৰিব। সেয়া লাগিলে সহকৰ্মী বা বন্ধু বান্ধৱীৰ ঘৰেই নহওক কিয়। সমাজৰ দৃষ্টিত এনেসকল মহিলাৰ মান সন্মান ক্ৰমান্বয়ে হ্ৰাস পাই আহে আৰু সমাজৰ বিভিন্ন জনৰ বাবে মহিলাগৰাকী হৈ পৰে অসৎ চৰিত্ৰৰ।